সেইদিনা যিখিনি মিটিং হ'ল 100ত 90% পজিটিভ, 10%টো অলপ আৰু আলোচনা কৰিব লগা কিছু আছে। BTC গভৰ্ণমেণ্ট আমাৰ আসাম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগত আৰু CM ছাৰ নিজে আছিলে আমাৰ BTC চৰকাৰৰ লগত যিটো ৰিভিউ মিটিং, এই ৰিভিউ মিটিঙত এটা মাইনট হৈ গ'ল, ডিচিশ্যন হৈ গ'ল যে কোকৰাঝাৰতো জাপান লেংগুৱেজ লাৰ্ণিং চেণ্টাৰ খোলা হ'ব। এইটো খুব ভাল ডিচিশ্যন। আৰু জাপান লেংগুৱেজ যদি আমি শিকাব পাৰোঁ আমাৰ BTC অঞ্চলত, তেতিয়াহ'লে জাপান বা চাইনা বা কোৰিয়াত বহুত স্ক'প পাব। ইয়াৰ পিছত আমি ভাবিছোঁ কোৰিয়ান লেংগুৱেজ আৰু চাইনিজ লেংগুৱেজ, এই দুটা লেংগুৱেজ যিটো লাৰ্ণিং চেণ্টাৰ, সেইটো আমি আস্তে আস্তে কৰিম। সেইটো ডাঙৰ এটা আমাৰ কাৰণে BTC-বাসীৰ কাৰণে ভাল খবৰ। আৰু সেইদিনা যিখিনি মিটিং হ'ল 100ত 90% পজিটিভ, 10%টো অলপ আৰু আলোচনা কৰিব লগা কিছু আছে। অৰ্থাৎ আমি যিখিনি এজেণ্ডা লৈ পেলাই BTC গভৰ্ণমেণ্টৰ পৰা প্ৰেজেণ্টেশ্যন দিছিল, সেই প্ৰেজেণ্টেশ্যনৰ ভিতৰত মানে 100ত 90% পজিটিভ হৈ গ'ল, 10%টো আৰু আলোচনাত অলপ দৰকাৰ আছে। সেইখিনি